गोबाव साननि उनाव गिबि खेब भेरगाव जौगाखां खोन्दो मावखुलि ब्लक अफिसाव TCLCC नि मासिगिरि बिक्रम दैमारिनि आगान। गोबां गोबाव सम मोनैनि थाखाय लोगो लाज्लायनो हायाखैमोन TCLCC मासिगिरि बिक्रम दैमारिया। गावनि बियाबनि बिबानगिरिफोरजों फोरमायदों बिक्रम दैमारिया। दिनैनि हाबाफारियावनो TCLCC मासिगिरिया फोरमायोदि भेरगाव जौगाखां खोन्दो मावखुलि ब्लक अफिसखौ मोजाङै मोनसे मोजां अफिस बिल्डिंजों लुखागोन होनना मोनथिहोयो खौरां बिजोङाव। आरोबाव फोरमायबावोदि UPPL, BJP, कंग्रेस बासियालासिनो रायजो राजाफोरनो अनसुंथाइ राननानै होगोन होनना फोरमायो। আজি মই বহুত আনন্দিত। প্ৰথমবাৰৰ কাৰণে মই আজি ভেৰগাঁও ব্লকত আহিলো এজ চেয়াৰমেন হিচাপে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কোনো কাটা-কাটি নাই হা। কোনোবা UPPL, BJP, কংগ্ৰেছ এগেইনষ্ট UPPL ভোট দিয়া নাই, UPPL ভোট দিছে, কংগ্ৰেছত BJP দিছে, এইটো কাট দিছে, এইটো নচলে। দুখীয়া মানুহৰ পৰা আশীৰ্বাদ পাব লাগে না নাই? দুখীয়া মানুহ কোনো ৰাজনীতিক নহয়। তাৰ কাৰণে মই কৈছো গোটেই BCDCৰ চেয়াৰমেনবিলাক, TLCC মেম্বাৰবিলাক, মই নিজে কৈছো কাকো ৰাজনীতিক হিচাপে কাকো মানে থৈ যাব নালাগে, কোনো কাটা-কাটি কৰিব নালাগে। আৰু কিছুমান পোৱা নাই, আগৰ পাই আছিল বৰ্তমান পোৱা নাই, এইবিলাক টেকনিকেল প্ৰব্লেমৰ কাৰণে হৈছে বুলি আমি জানো। একো কথা পাতি পেলাই চব চেক কৰি আমি কি বুলি কয় VCDC চেয়াৰমেন আছে, TLCC মেম্বাৰ আছে, মই নিজে আছো, আৰু কিছুমান বহুত এই কি বুলি কয় BDO আছে, ইঞ্জিনিয়াৰ আছে, GRS আছে। আপোনালোকে যোগাযোগ কৰি থাকিলে হ'ল। মই ক'লো সিহঁতক কাকো বেয়া ব্যৱহাৰ কৰিব নালাগে, আপোনালোকে ৰাইজৰ কাম কৰিব লাগে না। এইখিনি ধৈৰ্য ধৰক হা, ধৈৰ্য ধৰক, আমি কৰিম। আৰু মই আজি ক'লো যে আমাৰ অফিচটো এতিয়া নতুন হ'ব দে, আপোনালোকে বহিবলৈ, পানী খাবলৈ সুযোগ পাব। এইখিনি আমি ডাঙৰ অফিচ হাগ্ৰামা মহিলা ছাৰে নিশ্চয় দিব আমাক। এই পুৰা ভাঙা ভাঙি অফিচ হয় না নহয়, বহিবলৈ ভাল জাগা নাই। তাৰ কাৰণে মই কথা পাতিলো BDO লগত, আমি নতুন বিল্ডিং ভেৰগাঁও ব্লকত আমি আনিবলৈ সক্ষম হ'ব দে। একো টেনশ্যন ল'ব নালাগে, কাকো গালি পাৰিব নালাগে, কাকো বেয়া কথা কৈ ল'ব নালাগে। ধৈৰ্য ধৰক। এতিয়া হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ মাত্ৰ 2 মাহ পাৰ হৈছে না, চিন্তা কৰিব নালাগে দে। এইখিনি যাম মই। আৰু কিছুমান এই মানে বিৰাট শ্বৰ্ট টেম্পাৰ আছে না, এইবিলাক পৰা অলপ সাৱধান থাকক, কাকো বেয়া কৈ ল'ব নালাগে দে, চব কৰি দিম। আমি দুখীয়া IBS বা কি বুলি কয় BPL ফেমিলি তেখেতসকলৰ কাৰণে যোৱা 1 মাহমান আগত, 1 মাহমানতো হোৱা নাই, IBSটো 10,000 কৰি কিছুমানক লিষ্ট কৰিছে। গোটেইখিনিতো নাপাব না, পাব নেকি? কিছুমান যিবিলাক একেবাৰে একোৱেই পোৱা নাই, তেখেতসকলে আগতীয়াকৈ লিষ্ট কৰি পঠাওক বুলি আমি কোৱা হৈছে। ষ্টেপ বাই ষ্টেপ। এই ফাৰ্ষ্ট লিষ্টত কোনোবা পোৱা নাই বুলি দুখ কৰিব নালাগে হা, নেক্সট পাব, নেক্সট এই আৰু ফাৰ্ষ্ট লিষ্টত পোৱাটো নেক্সট নাপাব। এনেকৈ মানে চিষ্টেমত আমি লিষ্টবিলাক বনাই লৈ যাম। আৰু চেল্ফ হেল্প গ্ৰুপৰ অলৰেডি লিষ্টটো পঠোৱা হ'ল, চেল্ফ হেল্প গ্ৰুপৰ কাৰণেও পইচা দিয়া হ'ব। ছেকেণ্ডত আৰু থাৰ্ডত আমি দিব এই যুৱ যুৱতী যিবিলাক বেকাৰ, 28 বছৰ ওপৰত বেকাৰ, তেখেতসকলক অলপ 2 লাখকৈ পইচা দিব লাগে বুলি ঘোষণা কৰি দিলে। এইখিনি লিষ্ট গৈ পালে কোকৰাঝাৰলৈকে, এতিয়া কিবা হ'ব, কি বুলি কয় প্ৰচেছ হ'ব, চেক হৈ পালে জানুৱাৰী হয়তো ফেব্ৰুৱাৰী মানত আহিব। আৰু বুঢ়ীবিলাকৰ কাৰণেও, বুঢ়াবিলাকৰ কাৰণেও হাগ্ৰামা মহিলা ছাৰে স্কিম ধৰিছে, চিষ্টেমত হৈ যাব। এই কিবা ডেকা ল'ৰা মানুহটো দিব নোৱাৰে, বুঢ়া মানুহকে দিব লাগে। এই বুঢ়া মানুহবিলাকৰ কাৰণেও হাগ্ৰামা মহিলাৰী ছাৰে আঁচনি ধৰিছে তেনে। আৰু কি বুলি কয় আছে, বহুত আঁচনি আছে, আপোনালোকে পাই যাব, ব্লকৰ পৰাও হ'ব। আৰু বেমাৰবিলাকৰ কাৰণেও এইটো লিষ্ট কৰি আমি কোকৰাঝাৰত পঠাম। এইবিলাক চিষ্টেমটো ঠিক হৈ যাব। মই কি কৈছে, আজি 2 মাহ হৈছে না, চব হৈ যাব। বন্ধ চন্ধ নহয়, চব হৈ যাব। জানুৱাৰীতে আমি পইচা পাম। জানুৱাৰী ফেব্ৰুৱাৰী 10 ফেব্ৰুৱাৰী আগতে আমি পুৰা এই 10,000 2 লাখ 10,000 বিকলংগ হেন তেন পুৰা পইচা দি দিম দে, ঠিক আছে।